শাস্ত্র কৃষ্ণ বাবু ভালো তোমার শাস্ত্র শুনার ইচ্ছা লাগছে না ঈশ্বৰ শাস্ত্ৰ ভয়ো নকৰোঁ হয় কিন্তু মই যেনে শাস্ত্ৰ অলপ বেলেগ বেলেগ নেকি ই যি কৈছে ভকতৰ শাস্ত্ৰ ভকতৰ শাস্ত্ৰ আজ্ঞা শুনা কৈছে ওইটা একেতে শুনা লাগে আপনি শুনা ভকত ওই একা দিয়া ও রাম ও হরি ও কামাসে আরু রাঙা কুমড়া কাউর মেল কি বড় ঝুমরা ও তলে তলে খাইবে জিভুটা ও ডাঙার মানুষ যায় পিছলি পিছলি যায় সৰু মানুহ তাই লাগি এখন গাঁৱত ৰবাৰ উপায় নাই ও তেলে পানী নহয় মিছ জানে সৰ্ব লোকে আমাৰ ভকতৰ কথা শুনি যায় স্বৰ্গলোকে ভকতৰ শাস্ত্ৰ ও মাছ মাংস নাখাং আমি কইবা নিৰামিষ হাতৰ তলত দিবা আমাক ডাঙৰ ডাঙৰ বন্দী মাছৰ পিচ দৈ দিবা চিৰা দিবা আৰু দিবা চাকু ও এই ভাৱনা ধৰি আমি পৰৰ খাই ভকতৰ শাস্ত্ৰ কেমন আমাৰ শাস্ত্ৰ অলপ বেলেগ আপনার